কবিতাৰ শিৰোনাম অনুভৱ। কথা আৰু আবৃত্তিকাৰ গিৰি চন্দন দিহিঙীয়া। মই অনুভৱ কৰোঁ যুগ্ম জীৱনৰ পাতনি মেলা আজি ২০ বছৰ হ'ল। মাথো বাগৰিছে দিন মাহ বছৰবোৰ। অজস্ৰ ধন সম্পত্তি দিলে মোক। এতিয়া মই অজস্ৰ ধন সম্পত্তিৰ মালিক, কিন্তু মৰমত দেউতা বুলি মাত এষাৰ মাতিবলৈ সন্তান এটি নিদিলে। মোৰো মন যায় দেউতাক হ'বলৈ, আনৰ দৰে কোলাত লৈ নিচুকাবলৈ, হাঁহি ফূৰ্তি কৰিবলৈ। মোৰ ক'বলৈ ভাষা নাই, হাৰি গৈছো মই আৰু নোৱাৰো। কি নাই মোৰ, সকলো আছে, কিন্তু সকলো থাকিও মোৰ একো নাই। নাই মনৰ মাজত সুখ আনন্দবোৰ। তুমি দুখ নকৰিবা, তুমি কান্দি কান্দি নিজকে দুখ নিদিবা। তুমি কান্দিলে মোৰ হৃদয়খন ভাগি যায়। তুমি কান্দিলে মোৰ হৃদয়খন ভাগি যায়। তোমাৰতো গাত অলপ ভুল নাই, তেনে তুমি কান্দিছা কিয়? আমিতো সকলো কৰিছো, কি কৰা নাই? তথাপিও চোন নিদিয়ে আমাক। আচলতে এই ধন সম্পত্তিৰ পাহাৰবোৰ আমাৰ বাবে অভিশাপ। থাকিব পাৰো ৰাজ অট্টালিকাত, কিন্তু নাই মনৰ মাজত আনন্দ উল্লাস। আমি বৰ দুৰ্ভগীয়া।